মোৰ কাৰণে এখন BMW অডি সব হবে কাৰণ মই ট্ৰাই কৰি আছিলো কি এজুকে গুৱাহাটীত থাকি ভাড়াত থাকি তুমি পইচা গোটাই বাইক লোৱাটো বহুত ডাঙৰ কথা আমাৰ নিচিনা ল'ৰাই মানে এনেকে কোনো ভাল ডাঙৰ জব নাথাকে আৰু সেই গছডাল যে দেখা পাইছে আমি সেই গছডালৰ তলত যাম এতিয়া ল'ৰাৰ চাগে লটাৰী চটাৰী লাগিছে নেকি ল'ৰা বাইক কিনিছে ল'ৰা শ্বপিং কৰি আছে হেল্ল' গাইজ গুড মৰ্ণিং মই জয়ন্ত ৱেলকাম বেক টু মাই ইউটিউব চেনেল গাইজ কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলোৱে চাগে ভালে আছে তো গাইজ মানে বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাছিলোঁ অলপ পাৰ্চনেল প্ৰব্লেমৰ কাৰণে আজি এটা ভিডিঅ' দিব ওলাইছোঁ আৰু তো মানে এতিয়া চাদৰ ওপৰত আছোঁ গাইজ আৰু মই ৰখি আছোঁ মোৰ ফ্ৰেণ্ড বান্দৰে চেলেকাৰ কাৰণে কিবা বোলে বান্দৰে চেলেকাই মানে নতুন বাইক লৈছে আজি সেই নতুন বাইকখন মোক দেখুৱাবৰ কাৰণে আহিছে আপোনালোককো দেখুৱাম কি বাইকনো লৈছে তো এতিয়া মানে চাদৰ ওপৰত ৰখি আছোঁ তাৰ কাৰণে তো আপোনালোকে ভিডিঅ'টো চাই থাকিব বেছি দেৰি নকৰিব ভিডিঅ'টো আমি আৰম্ভ কৰি দিওঁ তো গাইজ ফাইনেলি বহুত টাইম ৱেইট কৰি বান্দৰে চেলেকা ফাইনেলি আহি পালেহি আমাৰ হিৰো আহি পালেহি নতুন বাইক লৈ বহুত দিনৰ পিছত লগ পালোঁ বঢ়িয়া খবৰটো বাছ ঠিক ঠাক কভি খুশি কভি গম তো গাইজ ফাইনেলি আমাৰ এই বান্দৰে চেলেকা নতুন বাইক নো গাইজ নো একদম নতুন গাড়ী নহয় ছেকেণ্ড হেণ্ড গাড়ী হয় ছেকেণ্ড হেণ্ড গাড়ী এটা মোৰ লগৰ আছিল তাৰ পৰাই ল'লো বিক্ৰী কৰিছে নতুন বুলেট লৈছে আচ্ছা একো নতুন গাড়ী নহয় এইবিলাক মিছা কথা তো যে নহওক গাইজ এটা কথা ক'ব লাগিব কি এইজন ল'ৰা বহুত ষ্ট্ৰাগল কৰি নিজৰ কষ্টৰে নিজৰ পইচাৰে আজি যে নহওক নতুন নহ'লেও ছেকেণ্ড হেণ্ড এই জিক্সাৰ বাইকখন ল'লে তো সঁচাকে মানে প্ৰাউড ফিল কৰিছোঁ তোমাক একদম থেংক ইউ ব্ৰ বঢ়িয়া চেষ্টা কৰি আছোঁ তো জিক্সাৰ ন কিমান পৰিলে এমাউণ্টটো কম নেকি কৈ দিয়া একো নাই পাব্লিকক কৈ দিয়া একো নাই 35K সঁচাকে বহুত ভাল লাগিছে নিজৰ কষ্টৰ ফলত এই বাইকখন আজি ল'লা ছেকেণ্ড হেণ্ড হওক বা নতুনেই হওক তোমাৰ কাৰণে নতুন আৰু ন মোৰ কাৰণে নতুন মোৰ কাৰণে এখন BMW অডি সব হবে কাৰণ মই ট্ৰাই কৰি আছিলো কি এজুকে গুৱাহাটীত থাকি ভাড়াত থাকি তুমি পইচা গোটাই বাইক লোৱাটো বহুত ডাঙৰ কথা আমাৰ নিচিনা ল'ৰাই মানে এনেকে কোনো ভাল ডাঙৰ জব নাথাকে কিমান চলিলে এইটো এতিয়ালৈকে মইতো চলাইছো 48 মানে 50 ধৰি লোৱা নহয় মই চলাইছো এখন যেতিয়া মই আনিছিলো 47400 কিলোমিটাৰ সামথিং আছিল তাৰপিছত বাকীখিনি মই চলাইছো এতিয়া 48000 আমাৰ ইফালে আছে বান্দৰে চেলেকা তো আজি ইয়াৰ বাইকত আজি অলপ মানে ঘূৰো ইয়াৰ বাইকখন চলাই চাওঁ কেনেকুৱা কণ্ডিশ্যন এই মোক কৈ আছিলে বহুত দিনৰ পৰা বাইক এখন ল'ম বুলি তো ফাইনেলি আজি লৈ দেখুৱালে সঁচাকৈ ভাল লাগিছে তো অলপ ইয়াৰ বাইকখন অকণমান চলাই চাওঁ আপোনালোকে চাই থাকিব এতিয়া আমাৰ জনি ভাই চলাই চাব গাইজ একদম মানে কি পালে যা ভাই চলা ঘূৰাই দিয়া য'ত ঘূৰাই দিয়া দিয়া ট্ৰাই কৰি চোৱা আবে গিয়াৰ চেঞ্জ কৰ তো গাইজ গুচি গ'ল নাই সেইগিলা কৰি নকবি বৰবাদ কিয় কৰোঁ মোৰ গাড়ীখন তই কেনে পালি থৈলা কেনে মানে মজা মানে কণ্ডিশ্যনটো ভালে আছে কম দামত মানে বহুত ভাল বাইক মানে পোৱা বুলি ক'ব পাৰি সঁচাকৈ মানে পিকআপ চিকআপ ধুনীয়া আছে আৰু কিবা প্ৰব্লেম আছে নেকি ইঞ্জিন মানে অকণমান প্ৰব্লেম আছে হেণ্ডেলটো অকণমান লৰি আছে সেইটো ঠিক কৰি হৈ যাব এইটো ঠিক হৈ যাব এতিয়া তো অলপ ঘূৰি আহোঁ ঠিক আছে ব'লা বান্দৰে চেলেকাৰ পিছফালে বহি আছোঁ বান্দৰে চেলেকাৰ বাইকত ব্ৰ এতিয়া নাই ব্ৰ বঢ়িয়া লাগি আছে বঢ়িয়া ন পিছত বহুৱাই মই এনেই উঠাৰ মানে চলাই কিনিয়া তো গাইছ এটা বেলেগ এটা লোকেশ্যন গৈ আছোঁ আমি ভাল হে ব্ৰ একো নাই হৈ যাব আহি যাব তো গাইছ চাওঁ এয়া জিক্সাৰৰ ওপৰত আমি ক'ত গৈছোঁ ব্ৰ ব্ৰহ্মপুত্ৰৰ পাৰত ব্ৰহ্মপুত্ৰ পাৰত ভাল লাগিব তো গাইছ এইটো চাইডে ব্ৰহ্মপুত্ৰ নদী আছে এইফালে ঘূৰাই দিয়া তো গাইছ আহি বাইকৰ পৰা নামিলোঁ দিয়ক এতিয়া গাইছ আমি আহি নদীৰ পাৰ পাই গ'লোঁ আৰু ইফালে এখন দোকান আছে বান্দৰে চেলেকাই কিবা ল'ব গৈছে তো তাৰ পৰা আমি এতিয়া ইফালে নদী পাৰ হয় তো মাজত যাম ব্ৰহ্মপুত্ৰ নদীৰ মাজত তো চাই থাকিব গাইছ আপোনালোকে ব্ৰ কি লৈ আছা চিগাৰেট খাবি এইবোৰ বেয়া বস্তু নাখাওঁ দেই মই ব্ৰহ্মপুত্ৰৰ পানীৰ পৰা শুকাই গৈছে তো আমি ইফালে খোজকাঢ়ি পৰা মাজত গুচি যাম তো গাইছ আমি এতিয়া ব্ৰহ্মপুত্ৰৰ মাজত খোজকাঢ়ি আছোঁ মানে পূৰা মাজত নহয় আৰু চাইডে খোজকাঢ়ি আছোঁ আৰু এইফালে পিছফালে বান্দৰে চেলেকা ব্ৰ আজি পাৰ্টিটো দিব লাগিব কিন্তু হা বাইকৰ পাৰ্টিটো চাহ তাহ খালোঁ কিন্তু অলপ ডাঙৰ পাৰ্টি লাগে আৰু ভাত খাবি ভাতটো তো গাইছ আমি মানে মৰ্ণিঙে ওলাইছিলোঁ তো আজি মৰ্ণিং মানে লাঞ্চটো মানে হাঁসৰাজৰ ফালৰ পৰা আজি লাঞ্চটো দিব আৰু ইয়াৰ পৰা গৈ লাঞ্চ কৰিম
তো এতিয়া অলপ ব্ৰহ্মপুত্ৰৰ মাজত গৈ আছোঁ কিন্তু গৈতো আছোঁ বাৰু কিন্তু ৰাস্তা নাই দেখোন চব পানী আছে চব গাইজ পুৰা পানী তো পানীটো পাৰ হ'ব লাগিব সেইটো চাইড যাব লাগিব পাৰ হৈ ঐ পাৰ হোৱা ৰাস্তা ক'ত আছে ঐ পাৰ হোৱা ৰাস্তা ক'ত আছে হা তো আমাৰ পিছে পিছে আহি আছিলে এইটো তো গাইজ পাৰ হোৱা জেগা পোৱা নাই আমি এইটো চাইডে পাৰ হ'ব লাগিব চাগে যি লেতেৰা পানী চোৱা না আহিযোৱা আহিযোৱা পাৰ হ'ব এই জাপ মাৰি দিলে হৈ গ'ল ইয়াৰ পৰা তালৈকে পাৰিম পাৰিম নহয় না চেণ্ডেল পিন্ধি আছা হা তো গাইজ এইখিনি পাৰ হ'ব লাগিব তো এইখিনি পাৰ হৈ আমি সেইটো চাইড যাব লাগিব তো কোনফালে পাৰ হ'ম মানে ভাবি চাই আছোঁ আমাৰ মেন ভাৰ্চেছ ৱৰ্ল্ডৰ জনি ভাই পাৰ হ'ব ওলাইছে দে তই জান যা যা জলদি যা টাইম নাই ইমান নপৰিলে হ'ল আৰু কি হ'ল তুই হাৱা টাইট হৈ আছে নেকি ভয় লাগিছে যা 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 একো নাই एडवेंचर बॉय डर के आगे जीते जाओ माउंटेन ड्यू पियो केला वो केला शाबाश शाबाश मेरे शेर गाइस মইতো বাৰু পাৰ হলো জাপ মাৰি ইফালে আমাৰ বান্দৰে চলেকে পাৰ হলে তুমি এনেকে পাৰ হলে নহব জাপ মাৰিব লাগিছিল মই পাৰি দিম কিন্তু মোৰ ভয় পাই নতুন পাৰ হলো গাইস কিবাকে পাৰ হলো আৰু তো এতিয়া পাৰ হয় মাজলৈকে গৈ আছো ইফালে বলা ফাইনেলি গাইস আহি গলো দিয়ক আৰু এয়া চাওক গাইস এয়া হ'ল গোটেই ব্ৰহ্মপুত্ৰ নদী এইবোৰ যে দেখা পাইছে আপোনালোকে এইবোৰ বালিচৰ এইবোৰত পানী হয় বাৰিষা দিনত তো এতিয়া পানী শুকুৱাই গৈছে এইবোৰ পানী নাই মানুহে ঘূৰিব আহে পানী নাই কাৰণে এতিয়া আৰু সেই গছডাল যে দেখা পাইছে আমি সেই গছডালৰ তলত যাম এতিয়া ব্ৰ কেনেকুৱা লাগিছে একদম এডভেঞ্চাৰ ব্ৰ ভাল লাগিছে বঢ়িয়া লাগিছে আহিছো তো আগত আমি আহিছা নেকি তুমি আমি দুটাই দেখোন আহিছো পাহৰি গৈছে বাৰু একো নাই তো আকৌ আজি ব'লা মজা জেগা যে পুৰা মজা বতাহ দি আছে তো আজি মানে হানচাৰৰ নতুন পাৰ্টিটো ইয়াতে কৰিব লাগিছিল দেই বাইক লোৱা পাৰ্টিটো গাইছ আহি গছডাল পাই গ'লো এইডাল কি গছ বগৰী গছ ৱাও গাইছ চাওক এয়া পুৰা বালিচৰৰ মাজত বগৰী গছ এইডাল আৰু পুৰা ধুনীয়া চালিয়া বতাহ দি আছে তো ইয়াতে আমি অলপ ৰেষ্ট ল'ম চাওক গাইছ কোনো নাই অকল আমি আছোঁ বান্দৰে চেলেকা আৰু মই কি কৰিবা ব্ৰ কোৱা ব্ৰ ইয়াতে অলপ হেৰি কৰোঁ বে কি কৰি লোকেশ্যন ভালে কি কৰিব মন গৈছে ইয়াতে ইয়াতে ধৰিবলৈ বিয়াৰ চিয়াৰ খাব মন গৈছে আৰু তাৰপিছত ৰাতি কথা বেলেগ কথা নাহে নেকি কোৱা কেম্পিং কৰিব মন গৈছে তাৰপিছত ফটো ৰিলছ এইবোৰ কৰিব মন গৈছে চব বগৰী লাগি আছে কি নে এইবোৰ বগৰী লাগি আছে দেখোন হা এইবোৰ কি বগৰী বন বগৰী হয় বন বগৰী হয় পকা নাই কিন্তু কেঁচা কেঁচা আছে পুৰা বালিচৰৰ মাজত অকলে এডাল বগৰী গছ দেখা পায় চয়টো গাইজ বন বগৰী হয় খুৱাই দিছোঁ তাৰ লগত ভালে আছে মিঠা লাগিছে আমি এতিয়া মানে এতিয়াও আছো ব্ৰহ্মপুত্ৰৰ মাজতে আছো আৰু ইফালে চাওক গাইছ কুহুৱা বন আৰু ইয়াতে কুহুৱা বনত মানে ভিতৰত গৈ আমি ৰিলছ বনালো বান্দৰে চেলেকা আৰু মই তো গোটেই গা চা খজুৱাই গ'ল আৰু ইফালে যাওক গাইছ চাওক মানে সূৰ্য অলৰেডি ডাউন হৈ গ'ল আৰু এতিয়া আন্ধাৰ হৈ গ'ল আৰু ইয়াৰ পৰা ওলাই দিছোঁ লাঞ্চটো কৰিব আছে আমাৰ আৰু ইফালে বম খুজাইছে এইবিলাকে ৰিলছ বনোৱা মজা লাগিব এনেকুৱা ৰিলছ বনাব লাগিব জংঘলে চংঘলে গৈ ৰিলছ ডাইৰেক্টৰ তই আছিলে লোকেশ্যন তই চিলেক্ট কৰিছ তোৰ কেনে গলি তো যেনো গাইছ আমি এতিয়া যাব ওলাইছোঁ আন্ধাৰ হৈ গ'ল আৰু এতিয়া আছোঁ পুৰা ব্ৰহ্মপুত্ৰৰ মাজত ওলাই গৈ আছোঁ আৰু এতিয়া আমি একো খোৱাও নাই তো খাবলৈ গৈ আছোঁ আৰু তো গাইছ আপোনালোকে চাই থাকিব আজি মানে একো কণ্টেণ্ট লৈ ভিডিঅ' বনোৱা নাই মোৰ ফ্ৰেণ্ড বান্দৰে চেলেকাই মানে বাইক এখন ল'লে তো সেই গতিকে তাৰে পাৰ্টিটো দিব আৰু তো মানে দেখুৱাব আহিলে বাইকখন জিক্সাৰ বাইকখন যেনক ভাল লাগিলে আজি তো এতিয়া ইয়াৰ পৰা ওলাই গৈ আছোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষ কৰা নাই এতিয়ালৈকে চাই থাকিব গাইছ যিয়ে নহওক আজি বান্দৰে চেলেকাই পুৰা খাতৰনাক বাইক চলাইছে তো এতিয়া আমি চেক্টৰ 1ৰ পৰা ওলাই গৈ আছোঁ পুৰা অলপ ফালি দিয়া অলপ ফালি দিয়া যোৱা নাই দেখা ইনষ্টেণ্ট পিকআপ নলয় ভাল লাভ নাই চলো কিয় হোৱা জলদি চলো পিকআপ লাগে দৰকাৰ হয় তাতে গাইছ আমি এতিয়া আহি পাই গ'লোঁ যদিও এয়া বেক চাইডে যদিও আৰু কি শ্বপিং কৰিবা মোক লাগে জোতা একযোৰ লাগে তাৰপিছত এই জেকেট এটা লাগে আৰু হেৰি লাগে কি লাগে জোতা জেকেট আৰু টুপি এটা লাগে ল'ৰাৰ চাগে লটাৰী চটাৰী লাগিছে নেকি বাইক কিনিছে ল'ৰা শ্বপিং কৰি আছে কাপোৰৰ আৰু মই আজি গাড়ী কিনা কিমান দিন হ'ল আৰু ইমান দিন বচোৱা গোটোৱা পইচা এতিয়া ঠাণ্ডাৰ দিন আহিল এতিয়া জেকেটটো মানুহ লাগিবই জোতাযোৰ লাগিবই টুপিটো লাগিবই নহ'লে ঠাণ্ডা কপি মৰিম তো গাইছ আমি এতিয়া যদিওৰ ভিতৰত সোমাই আছোঁ আৰু ইয়াৰে কাপোৰবিলাক কেনেকুৱা কোৱালিটি আপোনালোকক দেখাই আছোঁ আপোনালোকে চাই থাকিব
তো গাইজ ফাইনেলি সোমাই গ'লোঁ জুডিঅ'ৰ ভিতৰত তো এয়া ব্ৰ কি ল'লা বৰ্তমানটো এই ল'লোঁ জোতা এযোৰ চেণ্ডেলযোৰ বাৰু মোৰ তো জোতাযোৰ কিমান ল'লে 799 799 অনলি আৰু এইটো চেণ্ডেলযোৰ 300 টকা 299 799 অনলি এতিয়া অলপ ঘূৰি আছোঁ ভিতৰত একচুৱেলি এইটো ক'ত আছিলে এইটো এড্ৰেছটো VIP 6 মাইল 6 মাইল VIP ৰোডত আছে এই জুডিঅ' আৰু যদিও বহুত আছে লখৰা চখৰাটো আছে তাহাঁতে আমি 6 মাইলটোত আছোঁ আৰু কোৱালিটিবোৰ ঠিকেই আছে ইমানো বেয়া নহয় অনলি 299 আৰু ইফালেও আছে জোতা কালেকশ্যন কোনযোৰ পচন্দ কৰিলা এইযোৰ কৰিলোঁ বেয়া লাগিছে নেকি কিমান প্ৰাইচ কিমান চাওঁ 799 799 মানে 800 টকাত 800 টকা বেয়া নহয় ভালে বেয়া নহয় ট্ৰায়েল কৰি চোৱা এবাৰ ট্ৰায়েল ৰুমত যায় ট্ৰায়েল কৰিলোঁ বাৰু এতিয়া 899 ভাল লাগিছে ইউনিক লাগিছে এতিয়া 799 অনলি এইবোৰ চাওক আৰু ইফালে আছে জেকেট ইফালে আছে জোতা চাব পাৰিবা এইবোৰ পেণ্ট দাম কিমান এইবোৰ 699 অনলি গাইজ চাওক বেগি পেণ্ট নিউ ডিজাইন চুৱেটাৰ 399 only 899 guys winter season sweater এইবোৰ চাওক আমাৰ বান্দৰৰ চেলেকা বোলে জিন্সৰ জেকেট লয় ইফালে চাই আছে কি কালাৰ এইটো অলপ বেলেগ ইউনিক কালাৰটো ভাল লাগিছে আৰু আছে ইফালে ব্লেক কালাৰ দাম কিমান অনলি 1000 টকা দেখোন অনলি 1000 টকা 999 জিন্সৰ জেকেট অনলি 999 আৰু ইফালে বান্দৰৰ চেলেকা এটা চইচ কৰিলে ব্লেক কালাৰৰ জিন্সৰ জেকেট কেনেকুৱা লাগিছে মজা লাগিছে পুৰা ফিটিং হৈছে তো গাইজ চাওক মজা লাগিছে 799 মানে বেছি দামো নহয় বেছি কমো নহয় পুৰা মিডিয়াম আৰু ইয়াৰ দামবোৰ কাপোৰবিলাকৰ দাম তো গাইজ এটা কথা ভাল লাগিছে কি মানে এই বাইক কিনিছে প্লাছ মানে পাৰ্টিও দিছে আৰু প্লাছ এযোৰ চেণ্ডেল গিফ্ট দিছে হোৱাইট কালাৰৰ গুগল পে মাৰ নাই গিফ্ট দিছে সঁচাই গিফ্ট দিছে দেখাইছে মোৰ একো প্ৰব্লেম নাই মই এইবিলাক নাই দে কিবা কৈ আছে 300 টকাটো মোক লাগিব গলা মোক 300 টকাটো জিপে লাগিব গলা লাগিব নেকি এইবিলাক নাই দে গিফ্ট নিদিয়া তাৰ লগত গাইজ মই 4-5 বাৰ কাপোৰ কিনিব গৈছো মোক একবাৰো দিয়া না তাক মই কিয় দিম কিটো দিব লাগে নাই কি পুৰা শপিং মানে পুৰা শপিং নাই দে ভাই তো যে নাও গাইজ আন্ডাৰ হৈ গ'ল ইয়াৰ পৰা ওলাই দিছোঁ আৰু নেক্সট ভিডিঅ'ত লগ পাম তো আজিলৈ বাই বাই গাইজ বাই দিয়া বাই বাই গাইজ বাই বাই গুড নাইট আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিও প্লিজ বহুত মেহনত কৰি আছে বেচাৰা ঠিক আছে বাই বাই